নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চানা স্পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। আজি মোৰ ফাৰ্মত কিছুমান ফেটনাৰ গাহৰি আছে, তো এইখিনি আজি চেল হ'ব। ৰেটটো ভাল পোৱাৰ কাৰণে মই দিলোঁ। আজি 6.5 মাহ ৰানিং হৈ আছে ইহঁতৰ বয়স, তো ৱেটটো ভালেই হৈছে, 80+ হৈছে, কিছুমান আপোনাৰ 90 হৈছে। আহকচোন দেখুৱাওক ভিডিঅ'খিনি। ইয়াতে খাচী গাহৰি আছে আৰু মাইকী গাহৰি আছে। গিল কেইজনী মই নেবেচোঁ বৰ্তমান। মই খালি মাংসৰ মতা গাহৰিখিনি বেচিম। মাইকীখিনি ব্ৰিডিঙৰ কাৰণে দিয়া হ'ব। এইটো পূৰা হিটত আহিছে গিলটো। মই আৰু জানুৱাৰী মাহটো ৰাখি ফেব্ৰুৱাৰীত দিয়া কথা ভাবিছিলোঁ, কিন্তু বেপাৰী কণ্টেক্ট কৰি আছে, তো ৰেটটো ভাল দিছে। তো ভাল দিয়াৰ কাৰণে ভাবিলোঁ দি দিওঁ আৰু পিছত আকৌ কমিব পাৰেতো। বিহুৰ কাৰণে ৰেটটো ভাল। একচুৱেলি গাহৰিবিলাক খ্ৰীষ্টমাছ ডিচেম্বৰ জানুৱাৰীত বিক্ৰী কৰিব পৰাকৈ বনাব লাগে, ফেটনিং মানখিনি, আৰু এতিয়া ৰেটটো অলপ ভাল পোৱা যায়। হয়, এইবিলাক চব ৱেইটতে দিয়া হ'ব। ইয়াতে দুজনী মাইকী আছে। এইকেইটা আৰু 2 মাহ পিছত দিব পৰা যাব। এইকেইটা বয়স কম, বৰ্তমান পোৱালি আছে। ৰাতি হ'লে ইয়াতে বাল্ব লগাই দিওঁ, 200 বাৰ বাল্ব লগাই দিওঁ, তলত খেৰ দিয়া যায়। ইহঁতে উইন কৰা হৈছে মাকৰ পৰা। এতিয়া 10টা পোৱালি আছে, এটা 4টা আৰু নেক্সট ৰুমটোত 6টা আছে। একেলগে ৰাখিলে মানে অলপ দিগদাৰ হয়, আৰু ৰুমটো খালী আছিল কাৰণে ভাগ কৰি দিয়া হৈছে। এইবিলাক পোৱালি হৈছে। এইবিলাক পোৱালি, এইবিলাক বিহুৰ পিছতে ওলাই যাব। এইবিলাক বুকিং হৈ আছে, এইবিলাক ওলাই যাব। এইকেইটা পোৱালি বয়স হৈছে আজি 4 দিন। ইহঁতক আজি আইৰণৰ ইনজেকশ্যন দিয়া হ'ব। মাকটো একচুৱেলি ইফালে মুখ থাকে, ৰাতি কালি ঘূৰি গ'ল। তাৰমানে পোৱালিকেইটাক সিফালে দিয়া হৈছেতো, লাইট ইফালে দিয়া আছে কাৰণে ৰাতি মাইকীটো ঘূৰি গ'ল। তো ইয়াক আকৌ চিধা কৰিব লাগিব। ইফালে দানা দিয়া যায়, পানীৰ ষ্টেপটো ইয়াতে আছেতো, সেইকাৰণে আকৌ ঘূৰাব লাগিব। আৰু ঠাণ্ডাৰ কাৰণে ত্ৰিপাল দিয়া হৈছে। ত্ৰিপালখন তাৰমানে ৰাতি হ'লে আমি পেলাই দিওঁ। তো যিখিনি পাৰোঁ কৰিছোঁ, আৰু মানে পোৱালিকেইটা যাতে ঠাণ্ডা নাপায়। এইকেইটা পোৱালিৰ বয়স 5 দিন হৈছে। যোৱাকালি আইৰণ দিয়া হ'ল, আজি ভিটামিনৰ ইনজেকশ্যন দিয়া হ'ব। এইটো পোৱালি দিব, বিহুতে পোৱালি দিব।
ইয়াতো সেই আপোনাৰ ৰাতি হ'লে ত্ৰিপালখন এনেকৈ পেলাই দিয়া যায়, লাইট দিয়া যায় আৰু খেৰ দিয়া আছে। গাহৰিবিলাক এইফালে কৰিডৰতে অনা হ'ব, আনি ইফালে এনেকৈ লৈ যোৱা হ'ব। আমি টেম্পৰাৰীকৈ টিঙেদি এখন বেৰা দি দিছোঁ যাতে গাহৰিবিলাক ধুনীয়াকৈ ওলাই যায়। স্পেচটো কমাই দিছোঁ, মানে স্পেচটো বেছি থাকিলে গাহৰিবিলাক দৌৰা দৌৰি কৰি থাকে, মানে খেদি খেদি নিবলৈ অসুবিধা হয়। আৰু টানিলেতো নাযায় গাহৰি, আমাৰ মানে সৰুৰ পৰা বন্ধা অভ্যাস নাই, তো ৰছী লগাই টানিলে গাহৰিবিলাক কষ্ট পায় আৰু নিজেও বহুত বল দিব লাগে, নিজৰো কষ্ট হয়, মানুহৰো কষ্ট হয়। তো আমি টিঙেদি এনেকৈ বেৰা কৰিডৰ দি দিছোঁ, একদম গেটলৈকে দি দিম। গেটৰ বাহিৰত আমাৰ পাল্লা আছে, পাল্লাত ৱেইট কৰা হ'ব, ৱেইট কৰি বাহিৰৰ পৰা আমি গাহৰিবিলাক উলিয়াই দিম। মানে ফাৰ্মৰ ভিতৰত বেপাৰীক এণ্ট্ৰি দিয়া নহয়। আপোনালোকে সকলোৱে জানে যে বৰ্তমান অসম সময়ত বহুত বেমাৰ আছে, কিছুমান বেমাৰৰ ভেকচিনেই ওলোৱা নাই এতিয়ালৈকে, আৰু কিছুমান বেমাৰ ভেকচিন আছে। তো মই সকলোকে অনুৰোধ কৰিম বায়'চিকিউৰিটিৰ ওপৰত বিশেষকৈ মনোযোগ দিয়ক, বায়'চিকিউৰিটিৰ ওপৰত কঠোৰ হওক। টাইম টু টাইম যিখিনি ভেকচিন ওলাইছে, যিখিনি বেমাৰৰ ভেকচিন আছে, সেইখিনি FMD হওক বা সোৱাইন ফিভাৰ ভেকচিন, ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন আছে, সেইখিনি ভেকচিন সময়ে সময়ে দি থাকক। আৰু যিবিলাক বেমাৰ ভেকচিন নাই, ধৰক আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ ভেকচিন বৰ্তমান এভেইলেবল হোৱা নাই, তো তাৰ কাৰণে এটাই উপায় আছে, বায়'চিকিউৰিটি ভালকৈ মেইনটেইন কৰিব লাগিব। 1 নম্বৰতে হ'ল ফাৰ্মৰ ভিতৰত কাকো এণ্ট্ৰি নিদিব, বেপাৰী হওক বা বেলেগ মানুহে হওক এণ্ট্ৰি নিদিব। নিজে সোমাওঁতে ফাৰ্মৰ পৰা বাহিৰৰ পৰা আহক জোতা চেণ্ডেল ফাৰ্মৰ গেটৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰক। ফাৰ্মত এযোৰ চেণ্ডেল ফাৰ্মৰ গেটত ৰাখক, সেইযোৰ চেণ্ডেল পিন্ধি ভিতৰত সোমাব। কাপোৰ চেঞ্জ কৰিব, পিন্ধি কাপোৰ চেঞ্জ কৰি ফাৰ্মৰ কাপোৰ এক্সট্ৰা থাকিব, সেইযোৰ পিন্ধি ল'লে ভৰি হাত চুই ধুনীয়াকৈ ধুই চেনিটাইজ কৰি গোটেই গাটো স্প্ৰে কৰি ভিতৰত সোমোৱাটো ভাল। আমি সেনেকৈ কৰি আছোঁ বৰ্তমান। আমি ভিৰক্সাইড ইউজ কৰি আমি গোটেই গাতে স্প্ৰে কৰি লওঁ, ভৰি হাত ধুই, তাৰপিছতে আমি ফাৰ্মৰ ভিতৰত সোমাওঁ। আৰু সপ্তাহত 2 দিন আমি গোটেই ফাৰ্মৰ ভিতৰত আমি স্প্ৰে কৰোঁ, ভিৰক্সাইড স্প্ৰে কৰোঁ। গোটেই মানে আপোনাৰ গাহৰিৰ গাত, ফ্ল'ৰত, ৱালত, দানা দিয়া বাচন চবতে আমি মানে ভিৰক্সাইড স্প্ৰে কৰোঁ। তো এনেকৈ কৰি আছোঁ। আৰু ফাৰ্মত চৰাই সোমোৱাটো বন্ধ কৰিব পাৰিলে বেছি ভাল হয়। তো মই নেট লগাইছোঁ, তথাপিও মোৰ সোমায়, মানে মোৰ কিছুমান ফাঁক আছে, তো সেইখিনি ফাঁকখিনি মই মাৰিব পৰা নাই, তো সেইফালে মোৰ চৰাই সোমায়। তো চৰাই সোমোৱাটো বন্ধ কৰিব পাৰিলে বেছি ভাল। আৰু আপোনালোকেতো জানাই এতিয়া গাহৰিৰ বজাৰখন বিৰাট ভাল বুলি ক'ব লাগিব, কাৰণ এতিয়া ৰেট বহুত হাই হৈ আছে। তো পুহিলে লাভ হ'ব। তো খালি বায়'চিকিউৰিটিটোৰ ওপৰত বেছি মনোযোগ দিব লাগিব। আৰু কাৰণ আমি টকা পইচা বহুত ইনভেষ্ট কৰোঁ, তাৰ উপৰিও নিজৰ সময় কষ্টখিনিতো থাকিলেই। তো ইমানখিনি কৰাৰ পিছতো যদি ফাৰ্মত বেমাৰ লাগি যায়, তো ফাৰ্মাৰজনত বহুত লছ হৈ যায়। তো সেইকাৰণে এটাই ইয়াৰ ওপৰত মানে আমি হাত সাৰি থাকিব পাৰোঁ, বায়'চিকিউৰিটি। তো ঠিক আছে, সকলোকে অনুৰোধ কৰিছোঁ বায়'চিকিউৰিটি মেইনটেইন কৰক। আৰু গাহৰি পোহা, যদি কিছুমানে গাহৰি পোহা বাদ দিছিল, তো গাহৰি আকৌ পোহা আৰম্ভ কৰক। গাহৰিৰ মাৰ্কেট আছে। বৰ্তমান আমাৰ ৱেইট কৰা হৈ গ'ল, গাড়ীত লোডো হৈ গ'ল। টোটেল 16 পিচ মাল দিয়া হ'ল। 6.5 মাহ
পুহিলোঁ জন্মৰ পৰা 4.5 মাহ পুহিলোঁ তো এভাৰেজ ৱেট 80 কেজি আহিছে তো ভালে আহিছে ৱেট